Good morning. Good morning, sir. Good morning. Waha. ভাল চবৰে ভাল হয় নেকি মই আৰু এটা ভাল বস্তু আনিছো তোমালোকৰ কাৰণে চাবা নেকি মই তোমালোকৰ কাৰণে কেইটামান ছবি আঁকিম তোমালোকে চাই থাকা ছবি কেইটা প্ৰথমে হ'ব এয়া মই তোমালোকৰ কাৰণে ছবি আঁকি আছো এতিয়া মই কি কি আঁকিলো কোৱাচোন এইটো কিহৰ ছবি কলৰ ছবি এইটো আপেল এইটো অমিতা নহয়নে কিহৰ কিহৰ ছবি আঁকিছো এইবিলাক কি হয়নো ফল না আজি আমি ফলৰ বিষয়ে আলোচনা কৰিম ঠিক আছে অ'কে ঠিক আছে আচ্ছা তোমালোকৰ ঘৰত কি কি গছ ফলৰ গছ আছে কাৰ কাৰ ঘৰত কি কি ফলৰ গছ আছে অমিতা আছে আম আছে আৰু মধুৰিআম নটকল আছে নটকলক কি কয় লেটেকু নটকলক কি কয় লেটেকু আৰু কি গছ আছে আচ্ছা এজন এজনকৈ কোৱাচোন তোমাৰ ঘৰত কি আছে আচ্ছা বঢ়িয়া আৰু কি আছে নাই এইকেইটা এই নাৰিকলৰ গছ আছে নেকি মই দেখোন নাৰিকল আছে নাৰিকল নাই কঁঠাল কঁঠাল নাই কঁঠাল দেখোন তুমি পোৱা নাই আৰু তোমাৰ ঘৰত কি আছে তাৰপিছত আম আৰু বগৰী বঢ়িয়া আৰু কঁঠাল নাই একো নাই ফল ক'ৰ পৰা আনিবা তোমালোকে তুমি ক'ৰ পৰা আনিবা বজাৰৰ পৰা কি দিব লাগে আৰু এইবিলাক চব বজাৰৰ পৰা না আনি তোমালোকক কি কৰে খাব দিয়ে কিয় খাব দিয়ে তোমালোকৰ গাততে শক্তি হয় না কল না গোটেই অকল কল খায় বেলেগ নাখায় হয় না আৰু কি কাৰণত আমি ফল খাব লাগে বেমাৰ হ'লে ফল মূল খাব লাগে হয় নেকি কোনে কৈছেনো তোমালোকক এই কথাটো ডক্টৰে তোমাৰ বেমাৰ হৈছিল জানো কি হৈছিল জ্বৰত কি খাব দিছে হয় নেকি ফল মূল না তোমালোকৰ ঘৰত ফল মূল খাব না আৰু কিয় খাব লাগে আমি ফল গা শক্তি বাঢ়ি লাগে না কি কৰে শক্তি বাঢ়ে না তাৰমানে ফল মূল কি আছে শক্তি আছে হয় না ফল মূল খাব নাই হয় এই ফল মূল খাব হ'লে আমি কি কাম কৰিব লাগিব তেতিয়া আমি ফল মূল পাম গছ ৰুব লাগিব আৰু গছ ৰুলেই হ'ব গছ ৰুলেই হ'ব নে সেইটো কাম গছটো কি কৰিব লাগিব ডাঙৰ হ'ব হ'লে সদায় পানী আৰু কিবা যতন কৰিব লাগিব কি যতন কেনেকুৱা তাৰপিছত পানী দিলেই হ'ব সাৰ পানী দিব নালাগিব সাৰ হয় গুৰৰ টেকেলিত পৰুৱাৰ লানি নৈ বিল পথাৰত বাঢ়িছে পানী
আকাশত জিলিকে বৰষুণ আজি চাগে নাহে বৰষুণ কি আছে কি কৈছো ঘৰৰ লাগি বৰুৱা লাগি মই নীল ধানৰ বাঢ়িছে বাঢ়ি আকাশত জিলিকে বৰষুণ আজি চাগে নাহে আৰু বৰষুণ মানে আৰু আছে মই না ঘুমৰাই কয় না বৰষুণ গুৰৰ টেকেলিত পৰুৱাৰ কি আছে গুৰ নৈ বিল পথাৰত বাঢ়িছে বঢ়িয়া আকাশত জিলিকে দুটালি জোন আজি চাগে নাহে আৰু বৰষুণ ঠিক আছে ঘুমৰাই কয় শুনা কৰি উঠাই কৰিলা নাই গুৰ গুৰ কথা কয় মন তোক দিন কথা গুৰ আৰু দে হুৰ হুৰ মোৰ ধান তোক দিম গুৰ তেনেহ'লে আমি কি কাম কৰিম ওপৰত যিটো কাম আছে সেইটোত ৰেপ থকা শব্দবিলাকত কি কৰিম কৰিম 2 নম্বৰত কি আছে আমাৰ যিবিলাক ছবিৰ নাম আছে এই ছবিবিলাকৰ নাম এবাৰ কম আৰু এবাৰ লিখিম মই যেতিয়া সুধিম তেতিয়া তোমালোকে ক'বা হ'ব তাৰপিছত কি আছে পঢ়িবলৈ দুটা বাক্য আছে এই দুটা আমি পঢ়িম হয় আৰু শেষত এটা মই কি কৰিম শ্ৰুতলিপি দিম তোমালোকে মই কম তোমালোকে শুনি শুনি লিখিবা তেনেহ'লে সেটা যদি হাতি আছে সঙ্গে না যা যে তলৰ শাৰীটো পৰি থকা তোমালোকে এইটো মনে মনে পঢ়া এতিয়া মই যেতিয়া ক'ম তেতিয়া ভালকৈ নিজে নিজে পঢ়িবা এইটো ঔটেঙা গুড এইটো কি দুটা কোন দুটা ঠিক আছে বুঝছা বুঝছে এটা মনে মনে পৰীক্ষা দাঁড়িয়েছে না পৰীক্ষা সময়ত গুড আৰু এবাৰ কোৱা গুড এনেকৈ কোৱা কিন্তু সূৰ্যোদয় তেনেহ'লে কি হ'ব সূৰ্যোদয় কি আছে ঠিক আছে তাৰপিছত হ'ব অৰ্থ তাৰপিছত লিখা অৰ্থ তাৰপিছত লিখা বৰ্ষ তাৰপিছত সুবৰ্ণ লিখিবা সুবৰ্ণ তোমালোকে এইখন নিজে নিজে পঢ়া হ'ব নিজে নিজে পঢ়া নিজে মনে মনে পঢ়া এতিয়া মই পঢ়িব দিলে তোমালোকে ক'বা এনেকে কিয় কৈছা ফুলৰ চৰাই এনেকে কি কৈছা এনেকে কোৱা মৌপিয়া এবিধ সৰু চৰাই সৰু চৰাই ই ফুলৰ মৌ বিচাৰি ফুৰে এতিয়া আবেলি হয় ল'ৰাহঁতে বল খেলিবলৈ গ'ল আজি কাতি বিহু গধূলি তুলসীৰ তলত চাকি দিছে ধনুনি পথাৰত ধান পকিছে পকা ধানৰ ৰং সোণালী আজি কাতি বিহু গধূলি তুলসীৰ তলত চাকি দিছে ধাননি পথাৰত ধান পকিছে পকা ধানৰ ৰং সোণালী ফুলত মৌ বিচাৰি ফুৰে এতিয়া আবেলি ল'ৰাটোৱে বল খেলিবলৈ গ'ল আজি কাতি বিহু গধূলি তুলসীৰ তলত চাকি দিছে ধাননি পথাৰত ধান পকিছে পকা ধানৰ ৰং সোণালী এইটো কাৰ আজিমুল
কিয় চপি আছা